নমস্কাৰ দোস্ত ৱেলকাম মাই স্কেন চেনেল 24SS নিউজ। পোনপ্ৰথমে মই বহাগ বিহুৰ ওলগ জনালোঁ অসমবাসী ৰাইজলৈ। আজি উৰুকা এটা ব্লগ বনাব যাম। আমাৰ ইয়াতে এখন নদী আছে, তাতে গৰু ধুৱাব আৰু আমিও গা ধুম। বলক আমি একপাক চাই আহোঁ। গেলাবিল নদীত আমি গা ধুব আহি আছোঁ। তাত গৰু ধুৱাই আছোঁ, দেখাব চেষ্টা কৰিম। বলক। আজি উঠা অলপ দেৰি হৈ গ'ল, গতিকে গৰুবোৰ পাম নে নাপাম সিদ্ধান্ত নাই। তথাপি এপাক গৈ চাওঁ। মোৰ লগৰবোৰে তাতে গা ধুই আছে, গা ধুই গুচি আহিম। যদি পাওঁ গৰুবোৰ নৰোৱা দেখুৱাম, চাই থওক। এই চৰাইটোৰ নাম কি বুলি কয় এইটো? অঁ, পানী ভাটৌ। আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। গেলাবিল নদীৰ কাষৰ খেতি। এইখন গেলাবিল ঠেক হৈ গ'ল, পানী হ'লে বহুত বহল হৈ যায়। এতিয়া ঠেক হৈ গ'ল ন? অলপ সিফালে গুচি গ'ল, হয় নাই? এইবোৰ লগৰবোৰ গৰু ধুৱাই শেষে কৰিলে দেখোন। এইটো আমাৰ ৰংমন নেগালৰ বাঁহী বাদক। ই গৰুকেইটা নোৱালে, এয়া গৰু ঘৰলৈ নিব ওলাইছে। শেষেই হ'ল আৰু। অলপ উঠা দেৰি হ'ল মোৰ, তথাপি দেখাইছোঁ বাৰু এইকেইটাকে। এয়া আমাৰ এইটো কি কয়, এইটো কি কয়, চাট বুলি কয় ন? চাট। আৰু এইখিনি বুটলি নিয়া হয়, খোৱাও হয় ন? আৰু এই বস্তুটো কি কয়? মাখিলতি। দীঘলতি মাখিলতি। অঁ, ঠিক আছে বাৰু। গৰু ধোৱা হৈ গ'ল ন? অঁ, আমাৰ পোৱালিটো আছে। যোৱা। আৰু ক'ত কি আছে দেখাম। এইবোৰ গা ধুই আছে, আমিও গা ধুম। অকণমান দেখাওঁচোন বাৰু কেনেকৈ। গৰুখিনি প্ৰায় ধুই হৈ গ'ল, গৰু নোৱালে। খালি মানুহখিনিহে গা ধুই আছে, আমিও গা ধুম। এইবোৰ গোটেই গাঁৱৰ ল'ৰাগালে গা ধুই আছে। এইখন গেলাবিল নদী, এইখনে ইয়াতে গোটেইখিনি গা ধুই আছে। গৰু নোৱাব আহিলে প্ৰায় গৰুখিনি লৈ গ'ল। দুই এটা গৰু আছে এইফালে বান্ধি থোৱা আছে, গৰু নোৱালে। আজি উৰুকা দিনত আমাৰ এইফালে এনেদৰে গা ধোৱা হয় আৰু গৰু নোৱাই। ভাল লাগে, এটা সুন্দৰ পৰিৱেশ। ল'ৰালি কাললৈ মনত পৰি গৈছে। আমি ল'ৰালি কালত ঘৰৰ পৰা আহোঁ, খোজকাঢ়ি আহোঁ, প্ৰায় অহা হয়। কিন্তু এতিয়া বৰ্তমান আজিকালি ল'ৰা ছোৱালীবোৰ আহে যদিও গম নাপাওঁ, বাৰু আহে চাগে। আজি কিন্তু বহাগ বিহুৰ উৰুকাৰ দিনা প্ৰায়খিনি ল'ৰাই আহে আৰু গা ধুৱে। ইয়াত এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হয়। গৰুখিনি নোৱাব আহে, গাও ধুৱে, ভাল লাগে। আজিও মই গা ধুম, ভাল লাগিব। ল'ৰালি কাললৈ মনত পৰি গৈছে। ল'ৰালি কালতো বহুত গা ধুইছিলোঁ ইয়াত আহি। আৰু আমাৰ গেলাবিলৰ কাষে কাষে কেঁকোৰা ধৰিছিলোঁ বা তেনেকুৱা তোৰা মাছ ধৰিছিলোঁ। এতিয়াও পোৱা যাব, এতিয়াও যদি ধৰা হয় পাব। নদীৰ পৰা গা ধুই আহি এতিয়া পৰুৱাটো খাম বোলে। আজিৰ দিনটোত পৰুৱাটো খাব পায়। জীৱ হত্যা কৰিব নাপায়, তথাপিও সকলোৱে খায় বাবে মই খাম তেওঁলোকৰ লগতে। খোৱা বোৱা হৈ গ'ল,
জলপান খালোঁ, পুৰাকুনি খালোঁ। তাৰপৰা মোৰ ভতিজাতে আমাৰ ঘৰতে অকণমান ঢোলটো বজাইছে, তেওঁলোকৰ লগতে অকণমান এনজয় কৰোঁ। আৰু সমূহ অসমবাসী ৰাইজলৈ মোৰ 24SS নিউজ চেনেলৰ তৰফৰ পৰা বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।